নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি মই GS2 পেপাৰ 3 syllabusখন আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িছো আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহত মই অলৰেডি GS1ৰ পেপাৰ syllabusখন ডিসকাস কৰিলো সম্পূৰ্ণ অসমীয়াত আসলতে যিসকলে এইবাৰ পৰীক্ষাটো অসমীয়া মাধ্যমত দিম বুলি ভাবিছে আৰু প্ৰস্তুতি চলাইছে সেই সকলৰ বাবে এই ভিডিঅ'টো মোৰ এই ভিডিঅ'বিলাক সুবিধাজনক হ'ব বুলি মই ভাবো গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টি চাব অকণমানো স্কিপ নকৰাকৈ কাৰণ সিলেবাসখন ডিসকাস কৰাৰ লগতে মই ইয়াৰ ভিতৰত পঢ়িবলগীয়া সাব টপিকস বিলাকো উল্লেখ কৰো গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব আৰু কিবা যদি সুধিবলগীয়া থাকে মোক কমেন্ট কৰি জনাব মই আপোনালোকৰ ডাউট বিলাক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আজিৰ সিলেবাসখনৰ প্ৰথম হেডিং হিচাপত দিছে Governance, Constitution, Polity, Social Justice and International Relations. অৰ্থাৎ শাসন, সংবিধান, ৰাজনীতি, সামাজিক ন্যায় আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক। ইয়াৰে শাসন, সংবিধান, ৰাজনীতি, সামাজিক ন্যায়ৰ ওপৰত আজিৰ ভিডিঅ'টি ডিসকাস কৰিম। পৰৱৰ্তী ভিডিঅ'ত মই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক অৰ্থাৎ ইন্টাৰনেশ্যনেল ৰিলেচনৰ ওপৰত আলোকপাত কৰিম। ইয়াতে মই যিখিনি ৰেড সাৰ্কেল কৰি পইণ্ট এইদৰে লিখি দিছো সেইখিনি আপোনালোকে APSC মেইন ৱেবছাইটত থকা সিলেবাসখনতে পাব কিন্তু কথাটো হল মই এইখন সিলেবাস অকনমান অসমীয়াত বুজাই দিম বুলি ভাবিছো অকনমান অসমীয়াত আলোচনা কৰিম বুলি ভাবিছো গতিকে যি সকলে অসমীয়া মাধ্যমত দিব আপোনালোকে এই যিখিনি মই অসমীয়া টাৰ্ম লিখি দিছো সেইখিনি নিজৰ কপিত নিজৰ বহিত লিখি ৰাখিব আৰু আপোনালোকে তেতিয়া হয়তো সিলেবাসখন সম্পূৰ্ণকৈ বুজি পোৱাত সুবিধা হ'ব প্ৰথম টপিকটো দিয়া হৈছে ইণ্ডিয়ান কনষ্টিটিউচন Historical underpinnings, evolution features, amendments, significant provisions and basic structure. ইয়াৰ অসমীয়াটো হৈছে ভাৰতীয় সংবিধান ঐতিহাসিক আধাৰ ক্ৰমাগত বিকাশ বৈশিষ্ট্য সংশোধন উল্লেখযোগ্য ব্যৱস্থাসমূহ বা বিধানসমূহ আৰু মৌলিক গঠন নেক্সট টপিকটো দিয়া আছে functions and responsibilities of the union and the states issues and challenges pertaining to the federal structure devolution of powers and finances up to local levels and challenges therein. Union আৰু ৰাজ্যসমূহৰ কাৰ্য দায়িত্বসমূহ সংঘীয় গাঁথনিত জড়িত সমস্যা আৰু প্ৰত্যাহ্বানসমূহ স্থানীয় পৰ্যায়লৈকে ক্ষমতা আৰু বিত্তৰ বিভাজন আৰু ইয়াৰ প্ৰত্যাহ্বানসমূহ নেক্সট টপিকটো দিছে separation of powers between various organs dispute redressal mechanism and institutions বিভিন্ন অংগৰ মাজত ক্ষমতাৰ পৃথকীকৰণ বিবাদ নিৰাময় ব্যৱস্থা আৰু প্ৰতিষ্ঠানসমূহ নেক্সট কম্পেৰিজন অফ ইণ্ডিয়ান কনষ্টিটিউচনেল স্কিম উইথ ডেট অফ আদাৰ কাণ্ট্ৰিজ ভাৰতৰ সাংবিধানিক আঁচনিৰ তুলনা অন্য দেশৰ সৈতে কৰা সিলেবাসখনৰ নেক্সট টপিকটো দিছে পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিসলেচাৰ্ছ ষ্ট্ৰাকচাৰ ফাংচনিং কণ্ডাক্ট অফ বিজনেছ পাৱাৰ্ছ এণ্ড প্ৰিভিলেজেছ এণ্ড ইছ্যুজ এৰাইজিং আউট অফ দিছ ইয়াৰ অৰ্থ হৈছে সংসদ আৰু ৰাজ্যিক বিধানসভা গঠন কাৰ্যকলাপ ব্যৱসায় চলোৱা ক্ষমতা আৰু বিশেষাধিকাৰ আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা বিষয়সমূহ বা সমস্যাসমূহ নেক্সট টপিক structure organization and functioning of the executive and judiciary ministers and department of the government pressure groups and formal informal association and this role in the polity অৰ্থাৎ কাৰ্যবাহী আৰু ন্যায়পালিকাৰ মন্ত্ৰীসমূহ আৰু চৰকাৰৰ বিভিন্ন বিভাগসমূহৰ গঠন সংগঠন আৰু কাৰ্যকলাপ প্ৰেছাৰ গ্ৰুপ বা সাব গোট আৰু আনুষ্ঠানিক অনানুষ্ঠানিক সংস্থাসমূহৰ ৰাজনীতিত ভূমিকা নেক্সট টপিকটো হৈছে salient features of the representation of people's act লোক প্ৰতিনিধিত্ব আইনৰ উল্লেখযোগ্য বৈশিষ্ট্য নেক্সট appointment to various constitutional posts powers functions and responsibilities of various constitutional bodies বিভিন্ন সাংবিধানিক পদত নিযুক্তি ক্ষমতা কাৰ্যকলাপ আৰু বিভিন্ন সাংবিধানিক সংস্থাৰ দায়িত্ব নেক্সট statutory regulatory and various quasi judicial bodies বিধিগত নিয়ন্ত্ৰণমূলক অৰ্ধন্যায়িক ব্যৱস্থা বা সংস্থাসমূহ নেক্সট টপিকটো Government policies and interventions for development in various sectors and issues arising out of their design and implementation. চৰকাৰী নীতি আৰু বিভিন্ন খণ্ডৰ উন্নয়নৰ বাবে
হস্তক্ষেপ বা ইয়াৰ ডিজাইন আৰু ৰূপায়ণৰ পৰা উদ্ভৱ হ'ব পৰা বিষয় বা সমস্যাসমূহ। নেক্সট টপিক দিয়া হৈছে সিলেবাসখনত ডেভেলপমেন্ট processes and the development industry, the role of NGOs, SHGs, various groups and associations, donors, charities, institutional and other stakeholders. ইয়াৰ অৰ্থ হৈছে উন্নয়ন প্ৰক্ৰিয়া আৰু উন্নয়ন উদ্যোগৰ ভূমিকা, NGO, SHG, বিভিন্ন গোট আৰু সংঘ, দাতব্য সংস্থা, প্ৰতিষ্ঠানিক আৰু অন্যান্য অংশীদাৰৰ ভূমিকা। Next topic, welfare schemes for vulnerable sections of the population by the center and states and the performance of the schemes, mechanisms, laws, institutions and bodies constituted for the protection and betterment of these vulnerable sections. অসমীয়াটো হৈছে কেন্দ্ৰ আৰু ৰাজ্যসমূহে জনসাধাৰণৰ দুৰ্বল শ্ৰেণীৰ বাবে কল্যাণমূলক আঁচনি আৰু আঁচনিসমূহৰ পৰিবেশন দুৰ্বল শ্ৰেণীৰ সুৰক্ষাৰ বাবে লগতে উন্নতিৰ বাবে গঠন কৰা ব্যৱস্থা আইন প্ৰতিষ্ঠান আৰু সংস্থাসমূহ। নেক্সট issues relating to development and management of social sector service relating to health, education, human resources, স্বাস্থ্য, শিক্ষা, মানৱ সম্পদৰ সৈতে জড়িত সামাজিক খণ্ড, সেৱাৰ উন্নয়ন আৰু পৰিচালনাৰ সৈতে জড়িত বিষয়সমূহ। নেক্সট সিলেবাছত দিয়া টপিকটো হৈছে issues relating to development and management of social sector services relating to health, education, human resource, issues relating to poverty and hunger with emphasis of Assam. অসমৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্বাস্থ্য, শিক্ষা, মানৱ সম্পদ, দৰিদ্ৰতা আৰু ক্ষুধা সম্পৰ্কীয় বিষয়সমূহৰ উন্নয়ন আৰু ব্যৱস্থাপনাৰ লগত জড়িত সামাজিক খণ্ড আৰু সেৱাসমূহ। Next, important aspects of governance, transparency and accountability, e-governance, applications, models, successes, limitations and potential, citizen charters, transparency and accountability, and institutional and other measures with emphasis of Assam. শাসনৰ গুৰুত্বপূৰ্ণ দিশ, স্বচ্ছতা আৰু জবাবদিহিতা, শাসন, প্ৰয়োগ, সফলতা, সীমাবদ্ধতা আৰু সম্ভাৱনা, নাগৰিক চনত, স্বচ্ছতা আৰু জবাবদিহিতা আৰু অসমৰ ওপৰত গুৰুত্ব দি প্ৰতিষ্ঠানিক আৰু অন্যান্য ব্যৱস্থাসমূহ। নেক্সট, ৰোল অফ চিভিল চাৰ্ভিচেছ ইন এ ডেমক্ৰেচি, গণতন্ত্ৰত অসামৰিক সেৱাৰ ভূমিকা। গতিকে ইয়াত মই যিখিনি এতিয়া উল্লেখ কৰিলোঁ টপিক, এই টপিকখিনি আচলতে সিলেবাসখনৰ অন্তৰ্গত। সিলেবাসখনত ডিৰেক্টলি এই টপিকবিলাক উল্লেখ কৰা হৈছে। মই আপোনালোকে বুজি পোৱাকৈ যিখিনি অসমীয়া মাধ্যমত দিম বুলি ভাবিছে আৰু যিখিনি অকণমান ইংৰাজী মাধ্যমক লৈ অসুবিধা আছে সেই সকলৰ সুবিধা হোৱাকৈ মই অসমীয়া টাৰ্মখিনি ইয়াত উল্লেখ কৰিলোঁ। এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ এই যিখিনি টপিক দিয়া হৈছে সেই টপিকখিনিৰ বিষয়ে জানিবলৈ, সেই টপিকখিনিৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব সেইবিলাক উলিয়াব পৰাকৈ আপোনালোকে ইয়াৰ আণ্ডাৰত থকা সাব টপিকছবিলাক কি পঢ়িব, কি সাব টপিকছ এই টপিকবিলাকৰ আণ্ডাৰত সোমাই আছে। গতিকে সেইখিনি মই নিজাববীয়াকৈ বিভিন্ন কিতাপ গুগলৰ পৰা চাৰ্চ কৰি আৰু এই টপিকবিলাকৰ আণ্ডাৰত থাকিব পৰা সাব টপিকছবিলাক উলিয়াই সংগ্ৰহ কৰি আপোনালোকৰ বাবে ভিডিঅ' সহকাৰে লৈ আহিছোঁ। গতিকে এইখিনিও আপোনালোকে কপি কৰি ল'ব, এইখিনিও আপোনালোকে লিখি ৰাখিব। মই পাৰ্ট A, পাৰ্ট B, পাৰ্ট C এইদৰে ভাগ কৰি লৈছোঁ যাতে আপোনালোকৰ পঢ়াত সুবিধা হয়। পাৰ্ট 8 আছে ইণ্ডিয়ান কনষ্টিটিউশ্যন, পলিটি এণ্ড গভাৰ্নেন্স। এই ইণ্ডিয়ান কনষ্টিটিউশ্যন, পলিটি আৰু গভাৰ্নেন্সৰ ভিতৰত পঢ়িবলগীয়াবিলাক হৈছে কনষ্টিটিউশ্যনেল ডেভেলপমেণ্ট, সাংবিধানিক বিকাশ, ফ্ৰেমিং অফ দ্য কনষ্টিটিউশ্যন, সংবিধানৰ গাঁথনি, ইণ্ডিয়ান কনষ্টিটিউশ্যন, চেলিয়েণ্ট ফিচাৰ্ছ, সংবিধানৰ বৈশিষ্ট্যসমূহ, প্ৰিএম্বল, প্ৰস্তাৱনা, দ্য ইউনিয়ন এণ্ড ইটছ টেৰিটৰী, কেন্দ্ৰ আৰু শাসিত অঞ্চলসমূহ, নাগৰিকত্ব, তাৰপিছত ফাণ্ডামেণ্টেল ৰাইটছ, মৌলিক অধিকাৰ, ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, ৰাজ্যৰ নিৰ্দেশাত্মক নীতি, তাৰপিছত দ্য ইউনিয়ন এক্সিকিউটিভ, কেন্দ্ৰৰ কাৰ্যপালিকা, পাৰ্লিয়ামেণ্ট, সদন, দ্য সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয়, ফাণ্ডামেণ্টেল ডিউটিজ, মৌলিক কৰ্তব্য, দ্য ইউনিয়ন টেৰিটৰিজ এণ্ড ট্ৰাইবেল এৰিয়াছ, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জনজাতীয় এলেকাসমূহ। তাৰপিছত ইণ্ডিয়ান ফেডাৰেল ষ্ট্ৰাকচাৰ, চেণ্টাৰ ষ্টেট ৰিলেশ্যন,
তাৰ পিছত লোকেল গভৰ্ণমেণ্ট স্থানীয় শাসন ইমাৰ্জেন্সি প্ৰভিজনছ জৰুৰীকালীন বিধিসমূহ এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন সংবিধানৰ সংশোধনসমূহ চেলিয়েণ্ট ফিচাৰ্ছ অফ দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট লোক প্ৰতিনিধিত্ব আইনৰ বৈশিষ্ট্যসমূহ কম্পেৰিজন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনেল স্কিম উইথ আদাৰ কাণ্ট্ৰিজ ভাৰতৰ সাংবিধানিক আঁচনিসমূহ অন্য দেশৰ লগত তুলনা ইম্পৰ্টেণ্ট কনষ্টিটিউশ্যনেল বডিজ উল্লেখযোগ্য সাংবিধানিক সংস্থাসমূহ ইম্পৰ্টেণ্ট ষ্টেটিউটৰী ৰেগুলেটৰী এণ্ড ভেৰিয়াছ কোৱাজি জুডিচিয়েল বডিজ উল্লেখযোগ্য বিধিগত নিয়ন্ত্ৰণমূলক অৰ্ধন্যায়িক ব্যৱস্থাসমূহ ইম্পৰ্টেণ্ট এছপেক্টছ অফ গভৰ্নেন্স শাসনৰ গুৰুত্বপূৰ্ণ দিশ ৰোল অফ চিভিল ছাৰ্ভিচেছ ইন এ ডেমক্ৰেচি গণতন্ত্ৰত অসামৰিক সেৱাৰ ভূমিকা পাৰ্টছ এণ্ড চিডিউলছ অফ দ্য কনষ্টিটিউশ্যন নেক্সট ইম্পৰ্টেণ্ট আৰ্টিকলছ অফ কনষ্টিটিউশ্যন এণ্ড ইম্পৰ্টেণ্ট এমেণ্ডমেণ্টছ এইখিনি পাৰ্ট 8 ৰাখিছোঁ এই যি মই সাব টপিকছবিলাক উল্লেখ কৰিলোঁ এইবিলাক আচলতে কিতাপত পাব আপোনালোকে এম লক্ষ্মীকান্তখনি চাওক নহ'লে NCERT কিতাপবিলাকতে চাওক তাতে প্ৰথমতে NCERT কিতাপেই ফ'ল' কৰিব লাগিব তাৰপিছত আপোনালোকে ষ্টেণ্ডাৰ্ড বুক চাব আৰু তাতে চেপ্টাৰ ৱাইজ পাব মই এইদৰে যিবিলাক সাব টপিকছ কৰি দিছোঁ সেইবিলাক চেপ্টাৰ ৱাইজ পাব এইখিনি আপোনালোকে লিখি ৰাখিব তাৰপিছত মই পাৰ্ট বিত ৰাখিছোঁ আসাম পলিটি যেহেতু ইণ্ডিয়াৰ ভিতৰত অসমৰ পলিটিও পঢ়িব লাগিব অসমৰ ৰাজনীতি ব্যৱস্থা গতিকে আমি সাব টপিকছখিনি এতিয়া আলোচনা কৰোঁ প্ৰথমতে দ্য ষ্টেট এক্সিকিউটিভ গভৰ্ণৰ চিফ মিনিষ্টাৰ এডভোকেট জেনেৰেল তাৰপিছত দ্য ষ্টেট লেজিছলেচাৰ বিধানসভা ৰাজ্যিক বিধানসভা তাৰপিছত হাইকোৰ্ট উচ্চ ন্যায়ালয় আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অসম লোকসেৱা আয়োগ ষ্টেট হিউমেন ৰাইটছ কমিশ্যন ৰাজ্যিক মানৱ অধিকাৰ আয়োগ ষ্টেট ইলেকশ্যন কমিশ্যন ৰাজ্যিক নিৰ্বাচন আয়োগ ষ্টেট ইনফৰমেশ্যন কমিশ্যন ৰাজ্যিক তথ্য আয়োগ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ইন আসাম অসমৰ জিলা প্ৰশাসন তাৰপিছত আমি চাব লাগিব ছ'চিয়েল জাষ্টিচ পাৰ্ট চিট আৰু ছ'চিয়েল জাষ্টিচত মই ইয়াত আপোনালোকে দেখিছে অসমীয়া টাৰ্মখিনি উল্লেখ কৰা নাই কিহৰ কাৰণে উল্লেখ কৰা নাই কাৰণ এইখিনি টপিকে ডিৰেক্টলি APSCৰ চিলেবাছখনত অলপ আগত যিখন উল্লেখ কৰিলোঁ মই চিলেবাছ ডিছকাছ কৰিলোঁ একেবাৰে প্ৰথমতে ভিডিঅ'টোৰ সেইখিনিত এইখিনি টপিকে আছে গতিকে আপোনালোকৰ অসমীয়া টাৰ্মটো অলৰেডি মই তাতে কৈ গ'লোঁ কাৰণে ইয়াতে মই ৰিপিট কৰা নাই মাত্ৰ মই পইণ্টকেইটা উল্লেখ কৰিছোঁ কাৰণ পাৰ্ট চিট যিহেতু ছ'চিয়েল জাষ্টিচ ৰাখিছোঁ আৰু এই পইণ্টকেইটা এই টপিককেইটা সাব টপিকছকেইটা ছ'চিয়েল জাষ্টিচৰ আণ্ডাৰতে থাকে গতিকে মই এইদৰে উল্লেখ কৰি দিছোঁ আপোনালোকে বুজি পাব নিশ্চয় আৰু এইখিনি আছিল আজি ভিডিঅ'টিৰ চিলেবাছখন অসমীয়াত ডিছকাছনৰ লগতে কিখিনি পঢ়িব লাগিব সাব টপিকছ সেইখিনি মই পাৰ্ট বি পাৰ্ট চি পাৰ্ট এ এইদৰে এইটো কাৰণেই ভাগ কৰি দিছোঁ যাতে আপোনালোকে কথাবিলাক বেছিকৰ পৰা বুজি যায় কাৰণ যিখন চিলেবাছ APSCয়ে প্ৰভাইড কৰিছে সেইখন চিলেবাছ ডাইৰেক্ট যিখিনি পইণ্ট দিছে সেইখিনি যদি আপোনালোকে গুগলত চাৰ্চ কৰে বা কিতাপত বিচাৰিবলৈ যায় কেতিয়াও বিচাৰি নাপায় ডাইৰেক্ট মানে সেইখিনি বস্তু নাপায় আপোনালোকে এইখিনি পাৰ্ট 8 মই যিখিনি উল্লেখ কৰিছোঁ পইণ্ট পাৰ্ট বিত যিখিনি উল্লেখ কৰিলোঁ আসাম পলিটি বুলি পাৰ্ট চিত যিখিনি ছ'চিয়েল জাষ্টিচ বুলি উল্লেখ কৰিলোঁ সেইমতে যদি আপোনালোকে কিতাপৰ পৰা চেপ্টাৰ ৱাইজ পঢ়ি যায় তেতিয়া কি হ'ব আপোনাৰ যিখন APSCয়ে প্ৰভাইড কৰা চিলেবাছ তাত থকা টপিকবিলাক ইজিলি বুজি পাব আপোনালোকে কভাৰ কৰিব পাৰিব সম্পূৰ্ণ চিলেবাছখন আৰু খুব সোনকালে হৈ যাব গতিকে আপোনালোকৰ সুবিধাৰ্থে মই এইখিনি কৰিলোঁ আৰু যদিহে ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব চেনেলটি অকণমান ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ভুল ত্ৰুটি ৰৈ যোৱা দেখিছে তেতিয়াহ'লে মোক আঙুলিয়াই দিব মই সেইখিনি শুধৰাবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টিত মই এখন যিখন মানে চিলেবাছ মেইনছৰ সেই চিলেবাছখন মই GS2ৰ যিখন চিলেবাছ সেই চিলেবাছখন মই অকণমান আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত মই ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পাৰ্ট 2 লৈ আহিম আৰু নেক্সট GS পেপাৰবিলাকো আপোনালোকৰ সৈতে আলোচনা কৰিম আজিৰ ভিডিঅ'টোত ইমানখিনি আছে ধন্যবাদ